নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত, ধুমুহা শিলাবৃষ্টিৰো দিয়া হৈছে সতৰ্কবাণী। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ, ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ অৰেঞ্জ এলাৰ্ট। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জাৰি কৰা হৈছে এই সতৰ্কবাণী। অসম তথা উত্তৰ পূৰ্বাঞ্চলত আহিব প্ৰবল বৃষ্টিপাত। উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ধুমুহা শিলাবৃষ্টিৰো দিয়া হৈছে সতৰ্কবাণী। আজিৰ পৰৱৰ্তী খবৰ, বাল্য বিবাহৰ বিৰুদ্ধে বিধানসভাত মুখ্যমন্ত্ৰীৰ হুংকাৰ। মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰালেহে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান বন্ধ হ'ব। বিৰোধীক চেলেঞ্জ দি মুখ্যমন্ত্ৰীৰ মন্তব্য। বাল্য বিবাহৰ বিৰুদ্ধে বিধানসভাত মুখ্যমন্ত্ৰীৰ হুংকাৰ। মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰালেহে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান বন্ধ হ'ব। বিৰোধীক চেলেঞ্জ দি মুখ্যমন্ত্ৰীৰ মন্তব্য। আজিৰ পৰৱৰ্তী খবৰ, মেট্ৰিক পৰীক্ষাক লৈ এইবাৰ শিক্ষা বিভাগে জাৰি কৰিলে SOP। নতুন পদ্ধতিৰে পাতিব মেট্ৰিকৰ বাকী থকা পৰীক্ষা। থানাৰ পৰা প্ৰশ্নকাকত গ্ৰহণ কৰাৰ সময়ত থাকিব লাগিব একোজন শিক্ষা বিষয়া। প্ৰতিজন স্কুল পৰিদৰ্শকে প্ৰতিখন থানা আউটপোষ্টৰ বাবে শিক্ষা বিভাগৰ একোজন জ্যেষ্ঠ শিক্ষক মনোনীত কৰিব। থানাৰ পৰা প্ৰশ্নকাকত গ্ৰহণ কৰাৰ সময়ত এইসকল বিষয়া উপস্থিত থাকি গ্ৰহণ কৰিব কাকত। পৰীক্ষাৰ বাহিৰে বাকী কোনো দায়িত্বত নিয়োজিত নহ'ব এইসকল বিষয়া। আজিৰ পৰৱৰ্তী খবৰ, ৰিক্টাৰ স্কেলত 7 প্ৰাবল্যৰ ভূঁইকঁপ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ, শক্তিশালী ভূমিকম্প নিউজিলেণ্ডত। কেৰমাৰেক দ্বীপত প্ৰচণ্ড কম্পন, 7 ৰিক্টাৰ স্কেলৰ প্ৰাবল্যৰ ভূঁইকঁপ, বিস্তৰ ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা। আজিৰ পৰৱৰ্তী খবৰ, চৰকাৰক আমচুৰ তুলাধনা। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ, বুলডোজাৰ চলোৱা হিমন্ত বাহিনীয়ে শিক্ষা বিভাগ চলাব নোৱাৰে। মেট্ৰিকৰ পৰীক্ষা চলাব নোৱাৰে সেৱাই মানসিকভাৱে নিৰ্যাতন চলাইছে শিক্ষাৰ্থীক। শিক্ষা ঠিক কৰিব নোৱাৰা চৰকাৰে বুলডোজাৰ চলাই থাকে। চৰকাৰক তুলাধনা আমচু উপদেষ্টা আইনুদ্দিন আহমেদৰ। আজিৰ পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিৰ ধন 1400 টকালৈ বৃদ্ধি। চলিত বিত্তীয় বৰ্ষত 150 টকা বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিত। অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1400 টকা। বাজেটত এই কথা উল্লেখ কৰিলে বিত্তমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজিৰ পৰৱৰ্তী খবৰ, আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক ধন দিব চৰকাৰে। আত্মসহায়ক গোটৰ সৈতে জড়িত প্ৰতিগৰাকীৰ একাউণ্টত জমা হ'ব ধন। প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্ট সক্ৰিয় কৰি ৰাখিবলৈ এই পদক্ষেপ। আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাৰ থাকিব লাগিব বেংক একাউণ্ট। ব্যৱসায় কৰিবলৈ সেইসকল মহিলাক পৰৱৰ্তী সময়ত 10,000 টকাকৈ দিব চৰকাৰে। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিতৌ পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।